ললো এই স্থিতিটো ৰাজহুৱা কৰিব লাগে আৰু অহা কালিলৈকে আপোনালোকে ফৰ্মেল এটা ঘোষণা আপোনালোকে পাব যে আমি কি সিদ্ধান্ত ললো আজি নিশা আৰু কিছুমান বহুত সিৰিয়াছ বৈঠক আমাৰ আছে আজি গতি ৰাতি আমাৰ মানে মিটিংবোৰ চলি থাকিব মানে কেন্দ্ৰীয় শীৰ্ষ নেতৃত্ব এটা ঠাইতে আমাৰ মানে কেন্দ্ৰীয় কাৰ্যালয় বা তেনেকুৱা এই লোকেশনতে আমি ওচৰা ওচৰি আছো আৰু গতি ৰাতি আমাৰ আলোচনা বিলোচনা চলি থাকিব কেণ্ডিডেট সিলেকশন এনডিএত মানে থাকা নাথাকাৰ এনাউন্সমেন্ট এইবিলাক সব মানে আমাৰ আলোচনা বিলোচনা আমাৰ চলি আছে অহা কালি আপোনালোকে অফিচিয়েল এটা ষ্টেটমেন্ট আপোনালোকে পাই যাব প্ৰাৰ্থী ডিক্লেয়াৰ অহা কালি ঘোষণা কৰিম অহা কালি 3টা বজাৰ পিছত আমাৰ ইপিপিএলৰ প্ৰাৰ্থী আমি ঘোষণা কৰি দিম আজি আমি প্ৰাৰ্থী ঘোষণা কৰি দিম বুলি ভাবিছিলো আমাৰ প্ৰাৰ্থী সব ৰেডি আছে কিন্তু আজি ঘোষণা কৰিব নোৱাৰিলো কিছুমান আলোচনা এতিয়াও চলি আছে লাষ্ট মিনিট কিছুমান আমাৰ তেনেকুৱা হাল হলনি বা লাষ্ট মিনিট কেনেকুৱা মানে ডিসকাশন ডিসিশনস লিডাৰশিপে কৰি আছে গতিকে অহা কালি আপোনালোকে 3টা বজাৰ পিছত ইপিপিএলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা আপোনালোকে পাই যাব এইটো আপোনালোকক আমি জনাই দিম মোস্ট প্ৰবেবলি এইটো কোকৰাঝাৰতে হ'ব কোকৰাঝাৰত মানে আমাৰ হেডকোৱাৰ্টাৰটো যেটো কোকৰাঝাৰত কিন্তু লিডাৰশিপে কিবা কাৰণত যদি সিদ্ধান্ত লৈ বেলেগত দিয়াৰ কাৰণে এইটো আপোনালোকক জনাই দিম কিন্তু মোস্ট প্ৰবেবলি কোকৰাঝাৰতে হ'ব আৰু 3টা বজাৰ পিছত প্ৰথমখন আমাৰ ইপিপিএলৰ প্ৰাৰ্থীৰ তালিকা আপোনালোকে কালি পাই যাব ইণ্ডিয়াৰ লগত থাকাটো কি আপোনাৰ অনুভৱ কি হয় থাকিব না নাই অলপ কেনেকৈ নাথাকাটো চূড়ান্ত হৈছে আমি ক'ব লাগিব যে আমি এনডিএৰ লগত 2020 পৰা 2025 চনলৈকে চৰকাৰ চলালো আৰু অসমত আমি 2021 পৰা 2026 লৈকে চৰকাৰ চলালো তো সকলো এনডিএ লিডাৰশিপক আমি ধন্যবাদ দিলো আমি একেলগে চৰকাৰ চলালো ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিবলৈ চেষ্টা কৰিলো যিমানখিনি আমাৰ প্ৰতিশ্ৰুতি আছিল এই প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰিবলৈ আমি চেষ্টা কৰিলো আমাৰ যেহেতু এটা ডাঙৰ এটা কমিটমেন্ট আছিল বিটিআৰ চুক্তিটো ৰূপায়ণ কৰা বিটিআৰ চুক্তি ৰূপায়ণ কৰিবলৈ গৈ আমি অসমত বড়োসকলৰ কাৰণে আৰু এটা কাউন্সিল আমি গঠন কৰিবলৈ সক্ষম হলো বিকেডব্লিউএসি বুলি বড়ো কছাৰী ওয়েলফেয়াৰ অটোনমাস কাউন্সিল বুলি আৰু আমি আমাৰ যে বিটিআৰৰ যে বাউন্ডাৰী আছিল এই বাউন্ডাৰী এক্সপানশনৰ কথা আমি শোণিতপুৰ বিশ্বনাথৰ গহপুৰলৈকে আমি বিটিআৰৰ বাউন্ডাৰীটো মানে ইনক্লুড কৰিবলৈ পালো নতুনকৈ 81টা গাঁও আমি অন্তৰ্ভুক্ত কৰিবলৈ পালো বড়োফাৰ জন্ম দিৱসটো আমি ছাত্ৰ দিৱস হিচাপে ঘোষণা কৰিবলৈ সক্ষম হলো দিল্লীত বড়োফাৰ নামত এখন আমি ষ্টেচু প্ৰতিমূৰ্তি আমি বনাবলৈ সক্ষম হলো এখন ৰাস্তা তেখেতৰ নামত উৎসৰ্গা কৰা হ'ল আৰু আমাৰ তামুলপুৰত এটা মেডিকেল কলেজ আমি স্থাপন কৰিবলৈ সক্ষম হলো কোকৰাঝাৰত নতুনকৈ এটা আমাৰ বিশ্ববিদ্যালয় আমি স্থাপন কৰিবলৈ সক্ষম হলো আৰু তেনেকৈ বহুত কাম কাজ আমি 2021 চনৰ পৰা 2026 চনলৈকে অসম চৰকাৰৰ অংশীদাৰ হিচাপে আমি কাম কৰিবলৈ সক্ষম হলো আমি ৰাইজক ধন্যবাদ দিছো তেখেতসকলে আমাক মৰম স্নেহ দি আশীৰ্বাদ দি 7টা এমএলএ জিকাই দিছিলে আৰু 7টা এমএলএ লৈ পেলাই আমি মানে 3টা এমপি আমাৰ বড়োলেণ্ড অঞ্চলৰ কাৰণে আনিবলৈ আমি সক্ষম হলো ৰাজ্যসভাৰ 2জন এমপি লোকসভাৰ 1জন সাংসদ আনিবলৈ সক্ষম হলো যিসকলে গৈ পেলাই দিল্লী দৰবাৰত বা ইণ্ডিয়ান পাৰ্লিমেণ্টত আমাৰ বড়োলেণ্ডবাসী ৰাইজৰ ভইচ হিচাপে তেখেতসকলৰ অভাৱ অভিযোগ তেখেতসকলৰ আশা আকাংক্ষাৰ মানে মাত মাতিবলৈ তেখেতসকলে দিল্লী দৰবাৰত গৈ পালে গতিকে আমি এতিয়ালৈকে আজিলৈকে আমি যিখিনি কাম কৰিবলৈ সক্ষম হলো ইয়াৰ কাৰণে ৰাইজক ধন্যবাদ দিছো যিমান আমাৰ ইণ্ডিয়া এলায়েন্স পাৰ্টনাৰ আছে তেখেতসকলক ধন্যবাদ দিছো তেখেতসকলৰ সহায় সহযোগিতা তেখেতসকলৰ মৰম চেনেহ তেখেতসকলৰ সমৰ্থনৰ কাৰণে আমি আন্তৰিক ধন্যবাদ তেখেতসকলক দিছো এতিয়াৰ পিছত আমাৰ মানে প্ৰত্যেকটো অঞ্চলত বাইক ৰেলী চলি আছে পদযাত্ৰা চলি আছে আমাৰ বুথ লেভেলৰ পৰা একদম সমষ্টি পৰ্যায়লৈকে কেন্দ্ৰীয় পৰ্যায়লৈকে আমাৰ মেল মিটিং চলি আছে আল্টিমেটলি নিৰ্বাচনত কি হয় ৰাইজে যি আশীৰ্বাদ দিয়ে ৰাইজৰ মন যোনে জয় কৰিব পাৰে ৰাইজক যোনে ভালকে সেৱা আগবঢ়াব পাৰে এইটো প্ৰাৰ্থীয়ে বা এইটো পাৰ্টীয়ে নিৰ্বাচনটো জিকে এনেও আপোনালোকে জানে এইবাৰ ৰাইজে সিদ্ধান্ত লৈছে যে পাৱাৰটো বেলেন্স কৰিব লাগে মই আগতেও কৈছো যে বিটিসি টো যেহেতু বিপিএফক দিছে
এছেম্বলিৰ MLA খিনি UPPLক দিব লাগে, যাতে ৰাইজৰ সন্মুখত এটা অপশ্যন থাকে যে MCLA কাম নকৰিলে MLA তাতে যাব, MLA কাম নকৰিলে MCLA তাতে যাব, BPF কাম নকৰিলে UPPL তাতে আহিব, UPPL কাম নকৰিলে BPF তাতে যাব। গতিকে এটা পাৰ্টিক মানে দুইটা কাউন্সিল আৰু এছেম্বলিত জিকাব নালাগে, এইটো ৰাইজে সিদ্ধান্ত লৈছে। আমি য'তে নাযাওঁ কিয় ৰাইজে তেনেকৈ কয় যে আমি আপোনালোকক UPPLক জিকাম, কিয়না আমি কাউন্সিলটো BPFক দিছোঁ আৰু দি পেলাই আমি অলপ পস্তাইছোঁ। এই যিখিনি 6 মাহমান চৰকাৰ চলালে এইটোতে আগৰ দিনবোৰ আকৌ ঘূৰি আহিছে। ৰিলিফ কেম্প ইয়াতে বন্ধ হৈ গৈছিল, ইয়াতে মানুহ মৰা বন্ধ হৈ গৈছিল, গোষ্ঠীগত সংঘৰ্ষ ইয়াতে বন্ধ হৈ গৈছিল, গৰু চোৰ ছাগলী চোৰ এইবিলাক নোহোৱা হৈ গৈছিল, ইয়াতে যোৱা মেলা এইবিলাক চব বন্ধ হৈ গৈছিল। কিন্তু আকৌ BPFৰ চৰকাৰ অহাৰ পিছত এতিয়া গোষ্ঠীগত সংঘৰ্ষ, ৰিলিফ কেম্প, মানুহ মাৰা, বম ফুটা, যোৱা মেলা, গৰু চোৰ ছাগলী চোৰ চব আকৌ মানে আমাৰ বড়োলেণ্ড অঞ্চলত উভতি আহিছে। গতিকে মানুহে ভয় খাইছে, শংকিত হৈছে। এইবাৰ UPPLক MLA খিনি জিকাই পেলাই অসম চৰকাৰ গঠন কৰাৰ সহায় কৰি দি বড়োলেণ্ড অঞ্চলত আকৌ মানে স্থায়ী শান্তি, ইয়াতে মানে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগবাঢ়া, অন্তঃগাঁথনিৰ দিশত আগবাঢ়া আৰু জাতি জনগোষ্ঠীৰ মাজত যি মিলনৰ এটা প্ৰচেষ্টা, এইটো আকৌ ঘূৰাই আনিবলৈ ৰাইজে প্ৰচেষ্টা হাতত ল'ব বুলি আৰু UPPLক ভোট দিব বুলি আমাক কৈছে। চন্দন ব্ৰহ্ম ডাঙৰীয়া আমাৰ UPPL দলত আহিছিল। তেখেতে আমাৰ UPPLৰ হৈ কাম কৰিছিল। আমি তেখেতক সন্মান জনাই আমাৰ নিজৰে পাৰ্টিৰ কৰ্মী বা টিকেটৰ দাবীদাৰক ডিপ্ৰাইভ কৰি পেলাই কাজলগাঁও সমষ্টিত তেখেতক MCLA আমি কেণ্ডিডেট এটা দিছিলোঁ। আমি তেখেতৰ বিৰুদ্ধে ইলেকশ্যনো খেলিছিলোঁ 2021 চনত আৰু তেখেতক আমি পুৰা ভোটো কৰিছিলোঁ, তেখেতক আমি হাৰাইছিলোঁ আৰু আমি কাজলগাঁৱত তেখেতক টিকেট দি তেখেতে যে UPPLত যোগদান কৰিছিল তাৰ সন্মানটো দিছিলোঁ। আৰু তেখেতে যে ইমান দিন UPPLৰ লগত কাম কৰিলে সেইটোৰ কাৰণে মই চন্দন ব্ৰহ্ম ডাঙৰীয়াক ধন্যবাদ দিছোঁ। আজি মই আমাৰ সামাজিক মাধ্যমত দেখা পালোঁ তেখেতে পদত্যাগ দিছে। তেখেতক পদত্যাগ দিছে যেতিয়া মই তেখেতক শুভেচ্ছা যাচিছোঁ। তেখেতৰ উজ্জ্বল ৰাজনৈতিক ভৱিষ্যতৰ কাৰণে মই মানে তেখেতক শুভেচ্ছা যাচিছোঁ। আৰু যিহেতু ৰাজনীতিটো সমাজ সেৱাৰে এটা পন্থা হয়, গতিকে যিখিনি দলতে নাযাওক কিয় বা কোনোবা দলত নগ'লেও তেখেতে এই অঞ্চলৰ সমাজৰ সেৱা আগবঢ়াই যাব, ৰাইজৰ ভালৰ কাম কৰি যাব আৰু সদায় এটা গঠনমূলক চিন্তাধাৰা দি তেখেতে আগুৱাব বুলি মই